Welcome to my Assam Kitchen YouTube channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মটৰ, বিলাহী আৰু মাছৰ আঞ্জা। প্ৰথমতে মই মটৰ বাছি লৈছোঁ। মাছকেইটো ভালদৰে নিমখ দি ধুই লৈছোঁ আৰু ইয়াত বিলাহী দুটা লৈছোঁ। বিলাহী এতিয়া মই কাটি ল'ম। মোৰ খুবেই প্ৰিয় চব্জিৰ ভিতৰত মটৰ মোৰ প্ৰিয়। মই ইয়াত নহৰু বটি লৈছোঁ, নিমখ 1.5 চামুচ, হালধি, জলকীয়া, জিৰা আৰু জলকীয়াৰ গুড়ি। পিঁয়াজ এটা লৈছোঁ। এতিয়া মাছ কেইটুকুৰ নিমখ আৰু অকণমান হালধি গুড়ি দি মিক্স কৰি ল'ম। মই এখন পেন গেছত গৰম হ'বলৈ দিছোঁ। মাছ কেইটুকুৰ ভাজি ল'ম। মাছ কেইটুকুৰ ইমান ভাজি নলওঁ, অলপ ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিলে চব্জিৰ টেষ্টে নোহোৱা হৈ যায়, সেইকাৰণে আধা ফ্ৰাই কৰি ল'ম। কেৰাহী এখন গেছত দি গৰম হোৱাৰ পিছত তেল ঢালি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই নিমখ দিম, পিঁয়াজ, জলকীয়া আৰু এইখিনি ভাজি ল'ম। একেলগে দি দিছোঁ, একেলগে নিদিলেও হয়। তাৰপিছত মই বিলাহী কেইটুকুৰ ঢালি দিলোঁ। তাৰপিছত মই বটি থোৱা নহৰুখিনি ইয়াত ঢালি দিম। ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি ফ্ৰাই কৰক। তাৰপিছত মই ইয়াত 1.5 চামুচমান জলকীয়াৰ গুড়ি দিম। তাৰপিছত জিৰা গুড়ি, হালধি গুড়ি এইখিনি একেলগে ঢালি দিব। ঢালি দি মিক্স কৰি দিলোঁ। জিৰা গুড়ি মই ইয়াত 1.5 চামুচ দিছোঁ। নিমখ দিছোঁ ইয়াত 1.5 চামুচ। হালধি গুড়ি দিছোঁ 2 চামুচ। ভালদৰে লৰাওক। তাৰপিছত ইয়াত মটৰখিনি ঢালি দিলোঁ।
ঢালি দি এতিয়া মিক্স কৰি দিলোঁ। মই ইয়াত 1 কাপ পানী ঢালি দিলোঁ। ভালদৰে লৰাই দিয়ক। উতলাৰ পিছত ইয়াৰ অলপ শুকাই যোৱাৰ পিছত আৰু 1 কাপমান আপুনি পানী ঢালি দিব। তাৰপিছত এইটোত মই মাছখিনি ঢালি দিলোঁ। ঢালি দি তাৰপিছত ঢাকি দিব ঢাকনি দি। 15 মিনিট পিছত এইটো হৈ যোৱাৰ পিছত অকণ জোল ৰাখিব। তাৰপিছত ওপৰত ধনিয়া ছটিয়াই দিব। এইটো আপোনালোকৰ মটৰ আৰু মাছ ৰেডি। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক। থেংক ইউ ছ' মাছ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।